নমস্কাৰ, কেঁচা মাটিৰ গণ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিলাহী খেতি কেনেধৰণে কৰে, কি জাত ৰুব লাগে, কিমান টকা লাভ কৰিব পাৰি, সেই বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব লৈছোঁ। গতিকে বলক ৰাইজ, দেৰি নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বিলাহী খেতি আচলতে বহুত লাভজনক খেতি হয়। যদি 1 বিঘা বিলাহী খেতি কৰা যায় তেনেহ'লে প্ৰায় 1.5 লাখ টকা উপাৰ্জন কৰিব পাৰি। যোৱা বছৰ আমি আধা বিঘা মাটিত প্ৰিয়া জাতৰ বিলাহী খেতি কৰি প্ৰায় 80,000 পৰা 90,000 টকা পাবলৈ সক্ষম হৈছোঁ। এইবাৰ কিন্তু আমি বেলেগ এটা জাত ৰুইছোঁ, সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে। আচলতে আমি আমাৰ বিলাহী ৰোৱা আজি প্ৰায় 2 মাহ হ'ল আৰু এমাহ হ'লে প্ৰায় ছিঙিব পৰা যাব। আচলতে আমাৰ যিকোনো খেতিতে আমি ৰাসায়নিক সাৰ বৰ বেছি ব্যৱহাৰ নকৰোঁ। মোৰ হাজবেণ্ডে নিজ হাতেৰে ঘৰতে বনোৱা কেঁচু সাৰ আৰু জীৱাণু সাৰে ব্যৱহাৰ কৰা যায়। সেইকাৰণে চাওক ৰাইজ, আমাৰ বিলাহী গছবোৰ সুস্থ সবল আৰু নিৰোগী হোৱা দেখা যায়। আমাৰ বিলাহীত আমি মালচিং পেপাৰ পাৰি মাজত খেৰ পাৰি দিছোঁ, যাতে মাটিৰ আৰ্দ্ৰতা ধৰি ৰাখিব পাৰে আৰু বোনবোৰ নগজে। গতিকে ৰাইজ, যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কেঁচা মাটিৰ গণ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। তেতিয়া আপোনালোকৰো আমাৰ খেতিৰ বিষয়ে কিছু কথা জানিবলৈ সুবিধা হ'ব আৰু আমাৰো দুগুণে আগবাঢ়ি যাবলৈ সাহস হ'ব। ধন্যবাদ।